নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ইণ্ডিয়া পাকিস্তানৰ সংঘাত আৰম্ভ হোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে আমাৰ অসমত এটা LPG চিলিণ্ডাৰ মাত্ৰ 250 টকাত দিয়া হ'ব। আৰু কেনেকৈ 250 টকাত দিব এই সম্পৰ্কত মই এটা ভিডিঅ' অলৰেডি প্ৰস্তুত কৰিছো। আপোনালোকে চোৱা নাই যদি এই চেনেলটোতে লাভ কৰিব পাৰিব, চাই ল'বগে কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাত্ৰ 250 টকাত এটা LPG চিলিণ্ডাৰ সকলোকে দিম বুলি কৈছিলে। এতিয়া সেই কথা কৈছিলে ইলেকশ্যনৰ সময়ত বা সেই কথা কৈছিলে যুদ্ধৰ আগত, কিন্তু এতিয়া যুদ্ধৰ পৰিস্থিতি চলি গ'ল। যুদ্ধৰ পৰিস্থিতি চলাৰ সময়তে এতিয়া যিমানবিলাক নেকি LPG কোম্পানী আছে, LPG কোম্পানীসমূহে ঘোষণা কৰিছে যে LPG চিলিণ্ডাৰৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে, কিন্তু দামটো অকণমান বৃদ্ধি হ'ব পাৰে। আমাৰ ভাৰতৰ প্ৰত্যেকটো ঠায়ে ঠায়ে বৰ্তমান সময়ত LPG কোম্পানীসমূহৰ চিলিণ্ডাৰ মজুত আছে। আপোনালোকে চিন্তা কৰিব নালাগে, যেতিয়াই বিচাৰে তেতিয়াই লাভ কৰিব। কিন্তু খবৰ ওলাইছে LPG চিলিণ্ডাৰৰ দামটো কোম্পানীসমূহে বৃদ্ধি কৰিব। তো LPG কোম্পানীসমূহৰ প্ৰায় 30,000 কোটি টকাৰ ঘাটা তেওঁলোকে পূৰণ কৰিব বুলি কৈছে। মানে LPG কোম্পানীসমূহৰ যথেষ্ট পৰিমাণৰ বৰ্তমানত লোকচানৰ সন্মুখীন হৈ আছে। তেওঁলোকে লোকচানত চলি আছে, প্ৰফিটত চলা নাই। LPG কোম্পানীসমূহৰ তেওঁলোকৰ লোকচানেই লোকচান, আৰু সেই লোকচান পূৰণ কৰিবৰ বাবে তেওঁলোকে এতিয়া প্ৰায় 30,000 কোটি টকাৰ ঘাটা পূৰণ কৰিবৰ কাৰণে গ্ৰাহকৰ ওপৰত মাধমাৰ দিব। LPG চিলিণ্ডাৰৰ দামটো বৃদ্ধি কৰিব বুলি জনাইছে LPG কোম্পানীসমূহৰ ফালৰ পৰা। এটা তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 250 টকালৈকে LPG টেংকিটোৰ দাম কমাব পাৰিবনে? আগৰ কথা বেলেগ আছিলে, যুদ্ধৰ আগ মুহূৰ্তত বেলেগ এটা কথা আছিলে। যুদ্ধৰ আগ মুহূৰ্তত তেনেকুৱা একো পৰিস্থিতিয়েই নাছিলে যে LPG চিলিণ্ডাৰৰ দামটো বাঢ়িব পাৰে বুলি। কিন্তু যুদ্ধৰ পাছতে এতিয়া হয়তো খবৰ আপোনালোকে অলৰেডি পাইছে, বা যিসকলে আনিছে তেওঁলোকে গম পাইছে কিবা নহয় কিবা এটা বাঢ়িছে। এতিয়া এনে অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা LPG টেংকি বাৰু 250 টকাত দিব পাৰিবনে? আৰু যদি পাৰিব তো দিব কেনেকৈ? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকক যদি প্ৰতিশ্ৰুতি দিছে আৰু সেই প্ৰতিশ্ৰুতি যদি তেখেতে পূৰণ কৰে, তেন্তে ইচ্ছা কৰিলে 250 টকা কিয় 1 টকাও নোহোৱাকৈ আপোনালোকক এটা LPG চিলিণ্ডাৰ দিব পাৰিব। এতিয়া সবকে 250 টকাত নিদিয়ে। যিবিলাকৰ অৰুণোদয় আঁচনিৰ তেওঁলোকৰ গেছ আছে তেওঁলোকক 250 টকাকে দিব। বাকি যিসকলৰ নেকি নিজে পইচা দি লোৱা কানেকশ্যন আছে তেওঁলোকক 600 টকাত দিব। দৰকাৰ হ'লে প্ৰকৃততে LPG চিলিণ্ডাৰৰ দাম যিমানেই নহওক কিয় সেইটো পাছৰ কথা, আপোনালোকক 600 টকাত দিব বুলি কৈছে তো 600 টকাত পাব। আৰু যাৰ অৰুণোদয় আঁচনিৰ তেওঁলোকৰ গেছ আছে তেওঁলোকক 250 টকাত দিম বুলি কৈছে, 250 টকাত দিব। তো কি প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকক ইমান কম দামত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে LPG গেছ প্ৰদান কৰা হ'ব? তেখেতে কি মিছা মাতিছে নেকি? তো কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ, আপুনি যেনিবা গৰমৰ সময়ত এটা ঠাণ্ডা খাবলৈ মন কৰিলে, ঠাণ্ডাটোৰ প্ৰাইচ যেনিবা হৈ গ'ল 20 টকা। আপুনি বন্ধুক ক'লে যে এই 20 টকা এটা ল, তই এটা ঠাণ্ডা লৈ আন। বন্ধুৱে কি কৰিলে, গৈ পিনি দোকানৰ পৰা এটা ঠাণ্ডা লৈ আনি আপোনাক দি দিলে, বোলে ল তোৰ গৰম লাগিছে ঠাণ্ডাটো খা। এতিয়া বন্ধুজনে কিন্তু সেই 40 টকীয়া ঠাণ্ডাটো 20 টকা দি পিনি ক্ৰয় কৰি অনা নাই। দোকানীজনে 40 টকাই লৈছে আপোনাৰ বন্ধুৰ পৰা। আপোনাৰ বন্ধুৱে কি কৰিলে, বন্ধুৰ পকেটৰ পৰা 20 টকা এটা এড কৰি দোকানীজনক দিলে, আৰু তাৰ পাছত সেই ঠাণ্ডাটো আনি আপোনাক খাবৰ কাৰণে দিলে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সেই একেটা কামকে কৰিব, আমাৰ বন্ধুৰ নিচিনা কামেই কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিব, আমাৰ পৰা 250 টকা এটা ল'ব, লৈ পিনি গেছৰ দাম যিমান হ'ব সিমানটো টকা কোম্পানীসমূহক পে' কৰিব। তাৰ পাছত টেংকি এটা আনিব, আনি আমাক সেইটো প্ৰদান কৰিব। মানে আমি 250 টকা দিব লাগিব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে 250 টকাতকৈ বেছি দিব, মানে টেংকিটোৰ প্ৰকৃত দামটো দিব। যদি 1000 টকা হয় তেনেহ'লে 750 টকা দিব, হয় নহয়? যদি বোলে 1100 টকা হয় তেন্তে 850 টকা দিব। তেখেতৰ পকেটৰ পৰা দি দিব, খালি আমাৰ পৰাহে 250 টকা ল'ব। ঠিক তেনেকৈ যিসকলৰ নেকি নৰ্মেল গেছ কানেকশ্যন আছে তেওঁলোকে 600 টকাত পাব। তো তেওঁলোকৰ পৰা 600 টকা ল'ব, বাকী 400 টকাটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দি দিব। ইয়াকে কোৱা হয় ছাবচিডি প্ৰক্ৰিয়া, আৰু যিটোৰ কাৰণে নেকি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কেবিনেটে যথেষ্ট পৰিমাণৰ সঁহাৰি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক।
আৰু তাৰ লগতে এতিয়া তেওঁলোকে অনুমোদনো জনাইছে বুলি খবৰ লৈছে গতিকে আপোনালোকে 250 টকাত লাভ কৰিব কিন্তু যেতিয়ালৈকে এই আঁচনিখনৰ প্ৰৱৰ্তন নহয় তেতিয়ালৈকে কিন্তু আপোনালোকে বেছি দামত LPG সিলিন্ডাৰ কিনিব লাগিব সেইটো কিন্তু খাটাং কথা কাৰণ এতিয়া যুদ্ধ বিগ্ৰহ পৰিস্থিতি চলি আছে সেই সময়ত যিবিলাক নেকি কেঁচা অয়েল মানে যে জোৰ পৰা নেকি LPG সিলিন্ডাৰটো ধৰক ৰিফাইন কৰি বনোৱা হয় তো সেই বস্তুখিনি আনিব পৰা নাই যুদ্ধ বিগ্ৰহৰ কাৰণে গতিকে প্ৰবলেম নোহোৱা নহব প্ৰবলেমটো কিন্তু হ'ব তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়